হাই গাইজ, আজি আমাৰ ঘৰৰ কাম কৰা মানুহ দুজনী মঙাই আনিছোঁ সুদূৰ শিৱসাগৰৰ পৰা। এইফালে মিছ তৃষ্ণা গগৈ খনিকৰ সেইফালে মিছ কপি বেজ খনিকৰ। মিছ নহয় আচল মিছে চলগে এইবোৰ দেই। এয়া কেনেকুৱা লিখা, কাৰোবাৰ ঘৰত যদি প্ৰয়োজন আছে মঙাব পাৰে, একদম তেনে কম মূল্যত কৰি দিয়ে। আমাৰ ঘৰত বাৰু বিনা মূল্যত কৰিছে। শিৱসাগৰৰ পৰা মঙাই অনা কাম কৰা মাইকী মানুহ কেইজনী আমাকে দেখিলে নহয়, আৰু সেই কাম কৰা মাইকী মানুহকেইজনী ছোৱালী মানে আমাৰ ভাগিন আৰু দেই। চ' সেইকেইজনী আমাৰ বা আছিলে, আৰু আজি আমাৰ এটা বিশেষ দিন আছে। ত' আপোনালোকক বিশেষ দিনটো কি হয় কিছুমান নিয়ম অলপ দেখাই দিবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আজি এনেকৈ আৰম্ভ কৰিছিলোঁ, ভইচ অভাৰ দিয়া নাই। চ' ভিডিঅ'টো একেলগে চাই থাকিব। আৰু এইফালে সকলো যা যোগাৰ হোৱাৰ পাছত আমাৰ নিয়মসমূহ আৰম্ভ হৈ গ'ল। আৰু এইফালে আপোনালোকে দেখিছেই নহয় কি কৰি থকা হৈছে, ধৰিবই পাৰিছে নহয় জানো। গতিকেলৈ মইনো কি আৰু কৈয়ে দিওঁ। হয়, আজি আমাৰ পঞ্চমৃতৰ নিয়ম কৰা হৈছিলে, যিহেতুকে আজি দিনটো পৰিছিলে সেই পঞ্চমৃতৰ, আৰু সেইটো কাৰণে আজিৰ দিনটো ধৰি পেলাই কৰা হৈছিলে। ইয়াৰ আগতে মোৰ শাহুমাই খুৱাই গ'ল, কিন্তু সেই ভিডিঅ' ক্লিপটো ৰখা নহ'লে। আৰু এইফালে এতিয়া বৰমাই খুৱাই দিছে, দেখিছে নহয় আপোনালোকে। আৰু এইফালে ছাইডত আমাৰ গোটেই মানে সকলো গোপিনীসকল বহি আছে। এফালে আমাৰ বাও আহিছিলে, দেখিছেই বায়ে আমাৰ লগত কথা পাতি আছে। চবেই কিবা কিবি কৈ মেলি আমাক হহুৱাই পেলাই খুৱাই আছিলে। আৰু আজিৰ দিনটো খুব ধুনীয়াকৈ মানে পাৰ হৈ গ'ল সকলোৰে আশীৰ্বাদত। আৰু আগলৈও যাতে আহিব লগা দিনবোৰ খুব ভালকৈ পাৰ হওক, সেইটোৱে ভগৱানৰ ওচৰত মানে কামনা কৰোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজি আহিছোঁ, বাই।